এতিয়া পানীত নামিব লৈছোঁ। ফাঁচি জাল পাতি থোৱা আছিলে। তাৰপৰা লগৰজনে এইয়া চেপাত কচি ধৰিছে দেই। মই ৰহ এইয়া চেপাত কিমান মাছ লাগিলে দেখাম এতিয়া। আমাৰ এই চৈলেণ্ডাই পাতিছিলে। এইটো একদম মানে আধা কেজি ওচৰা-ওচৰি আৰু মাগুৰ বঢ়িয়া। এইবিলাক পুঠি কাৱৈ এইবিলাক ডাঙৰ কাৱৈ আছে। এইবিলাক এইটো মাগুৰ চেপাত লগাই দিছে কিমান ডাঙৰ। আৰু এইখন এখন ফাঁচি জাল সেই মায়ে পাতিছিলে। এইয়া চক কাৱৈ দাঙি যাওক। এইটো গৰৈ জীয়াই আছে। এইবিলাক সেইখিনি জীয়াই আছে। এইডোখৰ ফালি পেলালে দেখিছেনে? কিবা ডাঙৰ আছে ফালিলে হ'বলা। এই দেখিছেনে? একদম 1 কেজি ওপৰত হ'ব ন? হ'ব দেই। আৰু আছেই 2খনমান জাল। এইখন এখন চাব দেই। জানি পাতি একদম ইমান কম পানীতে কিমান মাছ লাগিছে চাওক। এই দেখিছেনে? নিজন পানী মাছ একদম জিলিকি আছে। আৰু আছে না জাল? দুখন আছে। সেই দুখনততো আৰু ঠিক আছে। ইয়াও ধুনীয়া লাগিলে। এইখন এখন জাল, এইখনত বোলে সাপ লাগিছে। মাছটো কম। এইবিলাক এইটো জীয়াই আছে। সাপ জীয়াই আছে নে মৰিলে? এইটো দেখিছে? ৰ'ব একদম ধুনীয়াকৈ মাছ খাবলৈ আহি ধোৱা সাপ এটা লাগি আছে। দেখিছেনে? এইটো মোক মেলি আছে। মাছটো কম এখনত। মাছ তুলি থাকোঁতে চৰাইখিনি দেখিলোঁ। একদম ধুনীয়াকৈ তুলি থওঁ। মাগুৰ এটা লাগিছে বোলে, তাকে দেখাবলৈ লৈছোঁ। মাগুৰটো সৰু এইটো মাগুৰ। এইজনী এই মৰি গ'ল নহয়, ডাঙৰ কাৱৈ। এইজনী লৈছে ইমান ডাঙৰ এইটো এটা মাগুৰ। কিমান হ'ব কৈছে? এই বেছি হ'ব, 2 কেজি মানে হ'ব। এয়া আমি মাছ ধৰি বৰ্তমান ঘৰৰ ওচৰ পাইছোঁহি। এয়া একদম বেগ দাঙিব নোৱাৰাকৈ লৈ গৈছে মায়ে। কাৱৈ মাছ লাগিছে ইয়াত কাৰৈ আৰু এই মাগুৰ দেখাই দিয়ক। মাগুৰ মাগুৰ লাগিলে দেই। মাগুৰ 2টা লাগিছে। এই দুটা এইটো এটা। কাৰৈটো বেছি। গৰু ডাঙৰ ন? এইজনী ডাঙৰ। গৰৈটো কম আছে নি? কাৰৈটোৱে বেছি লাগিছে। আকৌ লাগিলে নহয় আৰু এটা হয়তো সাপ এটা লাগিলে। ভয় লাগি গ'লগৈ। সাপো এটা লাগিলে নহয় জালতে মাছ খাবলৈ আহি। এইটো এতিয়া কেনেকৈ আঁতৰাম ন? এতিয়া কেনেকৈ আঁতৰাম? এতিয়া ভয় লাগি গ'লগৈ। বাকী দিয়ক। এইবিলাক দেখিছেনে মাগুৰকেইটা? এই দুটা ভেট মাগুৰ দেখিছেনে? এইখিনি মৰি গ'ল। এইটো মাগুৰ, এইটো এটা। হাত ফালি দিব। এই দেখিছেনে কাৱৈ?